নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টেক সাপোৰ্টলৈ। যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 অনলাইন এপ্লাই কৰিছিলে তেওঁলোকে এতিয়া এডমিট কাৰ্ডখন মোবাইলতে ডাউনলোড কৰি ল'ব পাৰিব। এডমিট কাৰ্ডখন মোবাইলতে কেনেকৈ ডাউনলোড কৰিব তাকে শ্বৰ্টকৈ হ'লেও ষ্টেপ বাই ষ্টেপ ভিডিঅ'টো দেখাই যাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে মোৰ ডিছক্ৰিপশ্যন লিংক দিছোঁ, তাতে গৈ আপোনালোকে সহজতে ডাউনলোড কৰি লওক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এই চেনেলটোত যিসকলে নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে নিজৰ মোবাইলত গৈ যিকোনো গুগল ক্ৰম অ'পেন কৰি ল'ব। এতিয়া সাৰ্চ টাইপ অপশ্যনত টাইপ কৰিব আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3। টাইপ কৰাৰ পাছত ক্লিক কৰি দিব। এনেকৈ বহুতো লিংক অ'পেন হৈ আহিব, কিন্তু আপোনালোকে স্ক্ৰল ডাউন কৰি এবাৰ ভালকৈ চাই ল'ব। ইয়াত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এডমিট কাৰ্ড 2022 স্পেচ 26,441 গ্ৰেড 3 and 4 এই লিখা লিংকটোত ক্লিক কৰি দিব। ইয়াৰ পাছত এনেকৈ পেজ অ'পেন হৈ অহাৰ পাছত স্ক্ৰল ডাউন কৰি দেখি থকা ডাউনলোড এডমিট কাৰ্ডৰ ক্লিক হেয়াৰ লিংকত ক্লিক কৰি দিব। ইয়াৰ পাছত আকৌ এবাৰ আপোনালোকে গ্ৰেড 3ৰ ক্লিক হেয়াৰ লিংকত ক্লিক কৰক। অলপ সময় অপেক্ষা কৰিব। ছাৰ্ভাৰ বিজি হ'লে শ্ল'কৈ অ'পেন হ'ব। দেখা পাব যে এনেকৈ এখন লগইন পেজ অ'পেন হৈ আহিব। ইয়াৰ পাছত আপোনালোকে অনলাইন এপ্লিকেশ্যন ৰেজিষ্টাৰ নাম্বাৰ আৰু পাছপৰ্ট এণ্টাৰ কৰি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। কিবা কাৰণত যদি আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছপৰ্ট হেৰাই গৈছে তেতিয়া আপোনালোকে ফৰগেট পাছপৰ্ট লিংকত গৈ এপ্লিকেশ্যন নম্বৰ আৰু পাছপৰ্টটো পাই যাব। প্ৰথমে আপোনালোকে ইয়াত এপ্লিকেশ্যন নম্বৰটো টাইপ কৰিব লাগিব। ইয়াৰ পাছত পাছপৰ্টটো টাইপ কৰক। এতিয়া লগইন অপশ্যনত গৈ ক্লিক কৰক। ইয়াৰ পাছত এনেকৈ এখন এপ্লিকেশ্যন ইনফৰমেশ্যন ডিটেইলছ পেজ অ'পেন হৈ আহিব। আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ ওপৰত দেখি থকা এডমিট কাৰ্ড লিংকত গৈ ক্লিক কৰক। অলপ সময় অপেক্ষা কৰিব। দেখা পাব যে এডমিট কাৰ্ডখন ডাউনলোড হৈছে। এডমিট কাৰ্ডখন ডাউনলোড হোৱাৰ পাছত আপোনালোকে আপোনালোকৰ ফাইলত গৈ ছেভ কৰি ৰাখিব। এইটোৱে আছিলে মোবাইলত ডাউনলোড কৰাৰ ফুল প্ৰচেছ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।